নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ দাস নামৰ চেনেলটোলৈ সকলোকে স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো এটি এপছৰ বিষয়ে কথা পাতিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাই ইয়াত চাৰ্চ বাটনত ক্লিক কৰি ইয়াত লিখিব SPEAK। ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত দেখিছে প্ৰথম এপছটোৱে। ইয়াত আপোনালোকে এই এপছটো ইনষ্টল কৰি ল'ব। মই আগতে ইনষ্টল কৰি লোৱাৰ বাবে অ'পেন বুলি আহিছে। ইয়াত অ'পেন কৰি দিছোঁ। মই অ'পেন কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা এখন পেজ খোল খাব। ইয়াত দেখিছে এলাও বুলি আহিছে। এলাও কৰি দিব। বিগিন বুলি সেই কৰিব, অ'কে কৰিব। ইয়াত দেখিছে আপোনালোকে ইয়াত টেক্সটো লিখিব। ইয়াত আপোনালোকে লিখিব লাগিব কি কৰি আছা। দেখিছে কি কৰি আছা বুলি দিছোঁ। ইয়াত দেখিছে ইয়াত আপোনালোকে ইণ্ডিয়ানো কৰিব পাৰিব। ইয়াত ইণ্ডিয়ানো কৰি দিছোঁ। দেখিছে আৰু আপুনি আপোনাৰ ভইচ স্পীকাৰো ৰেকৰ্ড কৰিব পাৰিব। ইয়াত দেখিছে এলাও কৰিব। কি কৰি আছা। দেখিছে দেখিছে এনেকৈ হৈছে। ইয়াত দেখিছে এড ফেচ। ইয়াত আপোনাৰ এড ফেচত অ'কে কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা এখন পেজ খুলিব। ইয়াত দেখিছে ওপৰত দেখি চেঞ্জ ফেচ। ইয়াত দেখিছে গেলাৰী। ইয়াত গেলাৰীত অ'কে কৰিব। আপোনাৰ গেলাৰীত যিকোনো এটা ফটো ল'ব। ইয়াত মই এটা ফটো লৈ ল'ম। ইয়াত এটা মই ফটো লৈ লৈছোঁ। ইয়াত দেখিছে ফটোটো অট'মেটিক চকু জপা অন কৰি আছে। ইয়াত দেখিছে আপোনালোকে ফটোটোৰ কথা ক'ব। চাব স্পীকাৰ আছে, স্পীকাৰ ক্লিক কৰিব। দেখিছে ফটোটোৰ কথা ক'ব পাৰে এনেকুৱা। ইয়াত আপোনালোকে যদি এই ফটোটো ডাউনলোড কৰিব খোজে, ইয়াত দেখিছে ছেভ বুলি, ইয়াত ছেভ কৰি দিব। আৰু শ্বেয়াৰ যদি কৰিব খোজে, ইয়াত শ্বেয়াৰৰ বটন আছে, শ্বেয়াৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব। এতিয়ালৈ বাই, ধন্যবাদ। নমস্কাৰ বন্ধুসকল, ৰঙা আখৰেৰে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু